নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। এয়া হৈছে আজি 4 দিনীয়া গা ধোৱা। পিছে কাৰ গা ধোৱা? এয়া হৈছে মোৰ দাদা ছোৱালী তুলনি হ'ল। আজি 4 দিনীয়া গা ধোৱা। তাকে সকলোৱে মিলি আজি গা ধুৱাব, যিহেতু 7 দিনৰ পাছত আছে বিয়া। গাঁৱৰ গোটেই গোপিনী আহি পেলাই আজি এয়া গা ধোৱা কাম চলাই নিব। গা ধোৱা পাছত কইনাই গোপিনীৰ মাজত সেৱা ল'লে আৰু লাষ্টত কইনাৰ হাঁহিটো চাব দেই। আজিলৈ ইমানেই আছিল, বাই।